প্ৰথমে সকলোলৈ মোৰ ফালৰ পৰা এগালমান মৰম এতিয়া আজি দুপৰীয়াৰ খানাত কি আছিলে মই সেয়া ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া প্ৰথমতে কাঁহীখন লৈ লৈছোঁ গোটেই কাঁহীত ফাৰ্ষ্ট বস্তু যায় এয়া হৈছে ভাত তো মই ভাতকেইটা আজি অলপ ষ্টাইল কৰি দিম বুলি বাতি এটাত লৈ ল'লোঁ এয়া ভাত লৈছোঁ তাৰ পিছতে আছিলে আপোনাৰ কেঁচা জলকীয়াটো লৈ লোৱা যায় যদি আঞ্জাত পৰিমাণটো কম বেছি হৈ যায় তেতিয়াহ'লে বেছি হ'লে নাখাওঁ থৈ দিওঁ আৰু যদি কম হয় তেতিয়াহ'লে খাওঁ নেমু টেঙা যিহেতু গৰম এইটো লাগিবই আৰু একদম সৰু আলু ভাজি লৈছিলোঁ অকল সৰু আলু ভাজিয়ে তাত আৰু বেলেগ দিয়া নাই পিঁয়াজ অলপ সৰহকৈ কাটি সেয়াই দিছিলোঁ আৰু বেলেগ নাই সেয়া হৈছে সৰু আলু ভাজি আৰু মুগৰ দাইল লগতে আছিলে মাংস গতিকে মাংসটো কমেণ্ট কৰি জনাব বাৰু কি মাংস হয় মই কৈ দিলোঁ যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনে পায় কমেণ্ট কৰিব আৰু যদি কিবা ভুল থাকে সেইখিনি মোক দেখাবৰ কাৰণে কমেণ্টত জনাব পাৰে আপোনালোকে আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব দিব আৰু যিখিনিয়ে মোক ইমানখিনিলৈ ইমান মৰম দিছে তেখেতসকলৰ আগত মই সদায় ধন্য হৈ ৰ'ম এই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ বহুত বহুত ধন্যবাদ